বছৰতে শেষ হৈ যায় এই কিছুমান হেৰিত যেনে ধৰক এতিয়া আদানী গ্ৰুপৰ আমাৰ যদি লগৰ মই আমাৰ তাতে চিকিউৰিটি আছে না চিকিউৰিটিগিলা কথা পাতিম আমি এতিয়া কিমান চেলাৰী এনেগিলা এনে আৰু জাষ্ট কথা পাতিম আৰু না লগৰ চাবা আপোনাৰ নামটো কি আছিল মোৰ নাম নবীন বৈশ্য আচ্ছা আপোনাৰ এতিয়া চিকিউৰিটি কৰে না আপুনি মই চিকিউৰিটি কৰে আচ্ছা আপোনাৰ এনেকুৱা হালচাল কেনেকুৱা আপুনি এতিয়া আমাৰ চিকিউৰিটি ভালে আমাৰ মডাৰ্ণ চিকিউৰিটি ফোর্স MSF আচ্ছা MSF আমাৰ MSF আচ্ছা তাৰমানে য'ত আমি ডিউটি কৰোঁ তাৰমানে সকলোতে আমাৰ ডিউটি ভেদে আমাৰ তাৰমানে চেলাৰী বেলেগ আমি কামবিলাক বেলেগ আমাৰ বেংক আমাৰ লজিষ্টিক বহুত কোম্পানী আছে সকলো কোম্পানীতে আমাৰ চিকিউৰিটি আছে আমাৰ বেষ্ট চিকিউৰিটি ইণ্ডিয়ান বেষ্ট চিকিউৰিটি মডাৰ্ণ চিকিউৰিটি ফোর্স আমাৰ অসমৰ আমাৰ ৰাজগড় আছে এই চিকিউৰিটি ফোর্স আমাৰ মোটামুটি আমাৰ মিনিমাম আমাৰ অসমত 1500 ল'ৰাই আমাৰ কাম কৰি আছে দিনে ৰাতিয়ে কাম কৰি আছে এনে ডিউটি কেই ঘণ্টা চলে নে দাদা ডিউটি আমাৰ ধৰক লজিষ্টিকত আমাৰ 12 ঘণ্টা ডিউটি চলে সেই অনুপাতে আমাৰ দৰমহাটো বেলেগ হয় 21,000 23,000 25,000 আমাৰ দৰমহা আছে আৰু কিছুমান আছে আমাৰ বেংকিং আমাৰ তাৰমানে তাতে বেংকিঙত আমাৰ ধৰক দৰমহা তাতো সেই 19,000 21,000 এনেকুৱা হয় আৰু আমাৰ ধৰক কিছুমান আছে আপোনাৰ কিছুমানৰ এপাৰ্টমেণ্টৰ চিকিউৰিটি আছে তাত আমাৰ দৰমহাটো কম হয় 12,000 13,000 দৰমহা হয় আৰু আমাৰ এয়াৰপৰ্টো আছে আদানী গ্ৰুপৰ আমাৰ তাতো দৰমহা 16,000 18,000 এনেকুৱাকৈ আছে সেইটো আমাৰ চিকিউৰিটিটো একেবাৰে ভাল চিকিউৰিটি আৰু অসমত আমাৰ ৰাজগড় আছে আমাৰ এই চিকিউৰিটি আমাৰ পোষ্ট চিকিউৰিটি পোষ্ট একদম নাম্বাৰ 1 কোৱালিটি আৰু কাম কৰি খুব ভাল লাগিছে 5 বছৰ কাম কৰিছোঁ 5 বছৰ এক্সপিৰিয়েঞ্চ হ'ল আৰু আপোনাৰ আৰু ইয়াতো মই আজি কৰিবলৈ মোটামুটি 1 বছৰ হ'লে মোৰ মোটামুটি আপোনাৰ আমাৰ যে গতি লজিষ্টিক মই আইৰন মাউণ্টেনতো কৰিছিলোঁ মই এয়াৰপৰ্টতো কৰিছিলোঁ উড়ান বোলা এজন লজিষ্টিক তাতো কৰিছিলোঁ আৰু সেইদিনা মই ICC বেংকতো কৰিছিলোঁ বেংকত কৰিছোঁ IFL গোলনত কৰিছোঁ মই এনেকৈ ঘূৰি বহুত যদি আৰু কোনোবা যদি ল'ৰাই সোমাব বিচাৰে আমাৰ ইণ্টাৰভিউ হয় ইণ্টাৰভিউত এপ্লাই কৰিব পাৰে ৰাজগড়ক আহিব পাৰে ৰাজগড়ত এপ্লাই কৰক সেইমতে ইণ্টাৰভিউ হ'ব আৰু সেই ইণ্টাৰভিউত তেখেতসকলে যদি পাছ কৰে নহয় চিকিউৰিটি তেখেতসকলে তাৰমানে পাই যাব সুন্দৰ কষ্ট হ'ব অলপ সকলোৱে কষ্ট থাকিব পইচা পাব দৰমহা পাব ভাল দৰমহা পালে কষ্ট কৰিবলৈ মন যায় বেয়া দৰমহা পালেহে কষ্ট কৰিবলৈ মন নাযায় ভাল লাগে আৰু চিকিউৰিটি কোনো লাজ কৰিব নালাগে অসমীয়া ল'ৰা ছোৱালী সকলোৱে ওলাই সকলোৱে কৰ্ম কৰক কোনো লাজ কৰিব নাই কৰ্মত কোনো লাজ নাই সৰু ডাঙৰ কোনো কৰ্ম নাই সকলো কৰ্মই ডাঙৰ কৰ্ম মোৰ লক্ষ্য মই চিকিউৰিটি কৰি যাম ঘৰখনক হাঁহি বিৰিঙাম নিজে ঠাণ্ডা ভাত খাই হ'লেও ঘৰৰ মানুহ যাতে মই গৰম ভাত খাব পাৰোঁ সেইটোৰ প্ৰতি মোৰ থাকিব লক্ষ্য সকলোৰে লক্ষ্য সেইটোৱে হোৱা উচিত এয়া মোৰ চিকিউৰিটি আমাৰ দেখুৱাইছোঁ মই এতিয়া লাষ্টত জেকেট পিন্ধিছিলোঁ ভাল চিকিউৰিটি নাম্বাৰ 1 চিকিউৰিটি বৰ্তমান অসমত মডাৰ্ণ চিকিউৰিটি ফ'ৰ্চ MSF সংক্ষেপে MSF অল ইণ্ডিয়াত আছে অল ইণ্ডিয়াত আছে সকলোতে পাব মণিপুৰতো পাব মিজোৰামতো পাব অল ইণ্ডিয়াত আপোনালোকে আহক বেকাৰ হৈ বহি থাকিব নালাগে BA পাছ কৰা MA পাছ কৰা সকলে আহক চাকৰি চৰকাৰে কিমান দিব আমিতো সকলোৱে কিবা আজিকালি চাকৰি পাবা বহুত টান হ'ল না দাদা ইয়াৰ কাৰণে য'ত যি পাইছে সেইটোৱে সোমাই ল'ব আৰু না আৰু পিছত চাকৰি এপ্লাই কৰা গভৰ্ণমেণ্ট চাকৰি সকলোকে লাগে সেইবুলি ঘৰত বহি থাকি লাভ নাই কাম কৰিব লাগিব কাম কৰিলে আমি ঘৰ চলাব পাৰিম যদি ঘৰত বহি থাকোঁ নহয় কিন্তু মামৰ ধৰা বুলি কয় নহয় আমি মামৰ ধৰা ধৰি ঘৰতে মামাৰ ধৰি থাকিব তাতে ওলাই আহক যাতে আমাৰ যাতে এক্সাৰচাইজ হৈ থাকে আৰু কাম আমি আগ্ৰহী হৈ থাকিব পাৰোঁ ঠিক এনে আপোনাৰ যোনটো ডিউটিটো এনে কেই ঘণ্টা চলে নে দাদা ডিউটি ধৰক আমাৰ লজিষ্টিকৰ 12 ঘণ্টা ডিউটি চলে 12 ঘণ্টা ডিউটি চলে আচ্ছা 12 ঘণ্টা বিশ্বৰ পৰা মোটামুটি 23 দৰমহা বঢ়িয়া ভাল চিকিউৰিটি আৰু ধৰক বেংকত ধৰক 9টাৰ পৰা চলে 7টা বাজে কেতিয়াবা বেংকত পালি মানে বেংকত পালে 8 ঘণ্টা 9 ঘণ্টা চলে আৰু না 10 ঘণ্টা থাকে আৰু বেংকত 10 ঘণ্টা থাকে আৰু ধৰক কিছুমান এপইণ্টমেণ্টত থাকে চুইপি থাকে কিছুমান 6টাৰ পৰা ধৰক
2টা বজালৈ থাকে 2টা বজাৰ পৰা 10টা পৰা সেনেকৈ আমাৰ 3টা চুইপ হয় আচ্ছা সেইটোৱে ডিউটি চলাই থাকে 3টা চিফ বেংকৰ আৰু না এয়াৰপৰ্ট আচ্ছা আচ্ছা সেই ডিউটিত আমাৰ ধৰক ডিউটি 8 ঘণ্টা থাকে 8 ঘণ্টা ডিউটি সেইটোত আমাৰ 6টাৰ পৰা 2টাৰ পৰা 10টাৰ পৰা 6টা এনেকৈ চেঞ্জ হৈ থাকে আচ্ছা আচ্ছা দৰমহা ভাল কোনোবা চেলাৰী সকলে হওক মই কোনো বহি সকলোৱে শুনা পাইছে চাগে না ৰাইজসকল ঠিক আছে নমস্কাৰ 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 থেংক ইউ